পুৰে গাখীৰৰ সৰ, দৈ, বেচন, হালধি, কল আদি লেপি চকুত দুচকল তিয় হ'লে কিছু সময় পৰি থাকে। সেইবোৰ ধুওঁতে ভৰিত চিটিকনি নপৰিবলৈ বেচিন ফেচিলিটি 500। এতিয়া দেখোন এই বাটৰ কটকট দি আছে। গ্ৰীষ্মকালত ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনিবলৈ অলপ গম পোৱা নাই নে? এটেচ নহয় যে এই সকলোবোৰৰ মেইনটেনেঞ্চ কেতিয়াবা চাহ কাৰেণ্টৰ বিল মিলাই 1000 টকা, সৰ্বমুঠ মাত্ৰ 5000 টকা পায়। সেইটো কোৱা দাম নে দিয়া দাম? কোৱা দাম খুৰাটো আপুনি 2000 দিলেই হ'ব। ইমান কমি গ'ল যে? 2000 টকা কাটিছোঁ ৰাজহুৱা স্বাৰ্থত। ইমান ডাঙৰ ঘৰৰ পঢ়া শুনা কৰা ছোৱালী গাঁৱত শিক্ষকতা কৰিম বুলি অহাৰ বাবে আমাৰ এই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ জ্ঞানৰ ভেটি মজবুত হ'ব। আৰু 1000 টকা কাটিছোঁ ব্যক্তিগত স্বাৰ্থত।